আজি ওয়ার্ল্ড মেনস্ট্ৰুৱেল হাইজিন ডে আৰু এই দিনটো অকল মেনস্ট্ৰুৱেল হাইজিনৰ কাৰণে নহয় মেনস্ট্ৰুৱেল হেলথ আৰু জেনাৰেল ফিমেল হেলথৰ কাৰণে অত্যন্ত দৰকাৰ। নমস্কাৰ, মই ডক্টৰ মমতা শৰ্মা, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ। আৰু আজি মেনস্ট্ৰুৱেল হেলথ ৰিলেটেড 4টা টিপছ দিবলৈ যত্ন কৰিম। প্ৰথমটো হৈছে আপোনালোকে এখন মেনস্ট্ৰুৱেল ডায়েৰী মেইনটেইন কৰিবৰ কাৰণে যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে গম পাব আপোনালোকৰ মেনস্ট্ৰুৱেল সাইকেলটো কিমান দীঘলীয়া, অৰ্থাৎ মেনস্ট্ৰুৱেল সাইকেল লেন্থটো গম পাব। আন এটা দিশৰ পৰা আপোনালোক লাভৱান হ'ব, সেইটো হৈছে আপোনালোকৰ ফাৰ্টাইল পিৰিয়ডটো গম পাবৰ কাৰণে সুবিধা হ'ব। দ্বিতীয়টো টিপছ হৈছে যেতিয়াই বাথৰুমলৈ যাব তেতিয়াই নিজৰ প্ৰাইভেট পাৰ্টছ ভালদৰে ধুব আৰু পৰিষ্কাৰ পানী দি ধুব আৰু সঘনাই চাবোন ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব। তৃতীয়টো টিপছ হৈছে স্যানিটাৰী পেড এবাৰ ব্যৱহাৰ কৰিলে 4 পৰা 6 ঘণ্টাৰ ভিতৰত সলাব লাগে আৰু যদিহে বেছিকৈ ব্লিডিং হৈছে তেতিয়াহ'লে ইয়াক সঘনাই সলাব লাগে। আৰু শেষৰ যিটো টিপছ হৈছে সেইটো হৈছে এনেকুৱা মেনস্ট্ৰুৱেল কাপছ কিনিব পায়। এই কাপছবিলাক ব্যৱহাৰ কৰিলে দীঘলীয়া সময়ৰ কাৰণে পেড ব্যৱহাৰ কৰাৰ পিছত যিবিলাক প্ৰাইভেট পাৰ্টত খজুতি হয় বা জ্বলনৰ অনুভৱ হয় তাৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। ইয়াৰ লগতে এই কাপবিলাক এনভাইৰনমেন্ট ফ্ৰেণ্ডলি হয় আৰু পকেট ফ্ৰেণ্ডলি হয়, কাৰণ এবাৰ কিনিলে ই 8 পৰা 10 বছৰ পৰ্যন্ত চলি যায়। এই বিষয়ে আমাৰ দীঘলীয়াকৈ জনাবৰ কাৰণে আমি এটা ভিডিঅ' অতি সোনকালে দিবৰ কাৰণে যত্ন কৰিম। যদি এইখিনি ইনফৰমেশ্যনে আপোনালোকক উপকৃত কৰিছে তেনেহ'লে লাইক, সাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিব। ধন্যবাদ।